बहुत कितना वेलकम टू रोमिंग रसोई आज এটা নতুন ব্লগলে আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি যেহেতু আমি এটা বিশেষ জেগালে যাব ওলাইছো তো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰিম আপোনালোকেও চাই থাকক আমি কোত যাও কি কৰো ভিডিওটো লাষ্টলৈকে চাবলৈ চেষ্টা কৰিব আমি আহি পালোহি বোজো ৱেক্স এখন ভেটেৰিনাৰী হস্পিটেল হয় হস্পিটেলৰ উপৰিও ইয়াতে আপোনাৰ ফুল গ্ৰুমিং এভেইলেবল আছে সো আজি বেকি স্পাৰ্কিক ইয়াতে লৈ আনিলোঁ গ্ৰুমিং কৰাবলৈ আজি আমি ফুল গ্ৰুমিং নকৰাওঁ অকল বেডিং চেনিটাৰী ক্লিনিং আৰু নেইল কাটিং ইয়াৰ ক্লিনিং সেইবোৰহে কৰাম সো দেখিব পাৰিছে বেকি আৰু স্পাৰ্কি অৱস্থা বেয়া ফাৰ্ষ্ট বেকিক ষ্টাৰ্ট কৰিছে আমি বেকিক ষ্টাৰ্ট কৰিবলৈ ক'লোঁ গা ধুৱাবলৈ বেকিৰ অৱস্থা বেয়া হস্পিটেল পোৱাৰ লগে লগে মানে তাহাঁতি দুটাই একদম মানে থাকিব নোৱাৰে আৰু ভয়ত কপি থাকে যেহেতু সব ডগিৰে এইটো প্ৰব্লেম হয় নাজানো তাহাঁতি কিয় বাৰু গা ধুই বেয়া পায় চাফাকৈ থাকি বেয়া পায় যিমান লেতেৰাকৈ ৰাখিম সিমানেই ভাল পায় ইয়াত দেখিব পাৰিছে এবাৰ স্পাৰ্কিৰ টাৰ্ণ আমাৰ স্পাৰ্কিক গা ধুৱাবলৈ লৈ গ'ল এফালে বেকিক ড্ৰাই কৰি আছে স্পাৰ্কিক গা ধুৱাইছে সি পাতি দিয়ে গা ধুৱাবলৈ কিন্তু মানে অকণমান ড্ৰায়াৰটো মাৰিলে অকণ বেয়া পায় কিন্তু গা ধোৱা টাইমত তাৰ ইমান প্ৰব্লেম নাই সি ধুনীয়াকৈ পাতি দিয়ে এফালে বেকিক ড্ৰাই কৰি আছে বেকিক মাথা বেয়া সি ড্ৰাই কৰি থাকিলে মানে যোনটো আৱাজ আহে ন সেই চাউণ্ডটোত মানে তাহাঁতি বহুত বেয়া পায় মানে বহুত জোৰছে চাউণ্ডটো আহে যে সেইটো বহুত বেয়া পায় সো গাইজ দেখিব পাৰিছে আমাৰ বেকি স্পাৰ্কিৰ গ্ৰুমিং কমপ্লিট হৈ গ'ল হাফ গ্ৰুমিং ফুল গ্ৰুমিঙৰ ভিডিঅ' আপোনালোকলৈ মই সোনকালে আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকে চাব এইটো বোজো ৱেক্সৰ যিমান মানে দেখিছোঁ আমাৰ এক্সপিৰিয়েঞ্চটোতো ভালেই হয় আগতেও আমি কৰাইছোঁ আৰু কোনোবা যদি বেংগলোৰত আছে তেনেহ'লে বোজো ৱেক্সত এবাৰ গ্ৰুমিং ল'ব পাৰে ডগছ আৰু কেটছ দুইটাৰ কাৰণে এভেইলেবল হয় আৰু ৰিজনেবল প্ৰাইচ হয় ওকে গাইজ মই ভিডিঅ'টো ইয়াতে ৰেপ আপ কৰিব বিচাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টোত কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ আপকামিং ভিডিঅ'ছৰ বাবে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব